হ্যাঁ, বন্ধুসকল সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ যিসকলে CM ত্ৰিপলে 2.0 এপ্লাই কৰিছে হিতাধিকাৰী হয়। আজিৰ এই ভিডিঅ'ত ক'বলৈ আমি যত্ন কৰিম যে কোন সকলে চিলেকশ্যন পালে, কোন সকলক চিলেকশ্যন কৰিলে এই বিজেপি চৰকাৰে। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকলে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰোঁ, যিসকলে নতুন মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহোঁ আমি মেইন টপিকলৈ। বন্ধুসকলে জানে যে এতিয়া বিজেপি চৰকাৰ চলি আছে। আচলতে CM ত্ৰিপুলে 2.0 আমি যিসকল হিতাধিকাৰী আছোঁ, সকলোৰে মনত এটা আশা আমি চিলেকশ্যন হ'ব লাগে। আচলতে কি আমি চিলেকশ্যন হ'ম নে নহ'ম? এইটো কেনেকৈ আমি জানে ইয়াৰ আগতে যিটো চিলেকশ্যন প্ৰক্ৰিয়া হৈ গৈছে, তাতকৈ টকা অলৰেডি মানুহে পাইছে। সেইটো হ'ল CM ত্ৰিপুলে 1 যিটো আছিল সেইটো পাইছে। কিন্তু কোনসকলে পাইছিল? আমাৰ চকুৰ আগতে প্ৰমাণো আছে। যিসকলে বিজেপি কৰে, যিসকলে বিজেপিৰ লগত জড়িত আছে, সিহঁতক কন্টেক্ট কৰিছিল এজন মানুহক 20,000 কৈ টকা। মানে টকা পোৱাৰ পিছত 20,000 কৈ টকা দিব লাগে। সিহঁতই চিলেকশ্যন হৈছিল। কিন্তু আমি দুবাৰকৈ ইন্টাৰভিউ দিয়াৰ পিছতো আমি চিলেকশ্যন হোৱা নাই। এই বুলি কি কেনেকুৱা হ'ব? CM ত্ৰিপুলে 2.0 যিটো আছে, এইবাৰ কি হ'ব? আচলতে কি আমি চিলেকশ্যন পাম নে নাপাম? এতিয়া একেই কথা, যিসকলে বিজেপি কৰে, বিজেপিৰ নেতা, পাণ্ডা, গুণ্ডা সিহঁতই অকল চিলেকশ্যন পাব। আৰু যিসকলে বিজেপিৰ নেতাসকলক আপুনি বিজেপি কৰা নাই, কিন্তু আপুনি বিজেপিৰ মানুহক ধৰিছে যে মোৰ CM ত্ৰিপুলে 2.0 যিটো প্ৰজেক্ট আছে, যিটো লোনৰ টকা আছে, সেইটো মোক কৰি দিব লাগে। তেতিয়া মই পোৱাৰ পিছত টকাখিনি পোৱাৰ পিছত আপোনাক মই 20,000 টকা দিম। এনেকুৱা যিসকলে কন্টেক্ট কৰিছে, সিহঁতে টকাখিনি পাব। কিন্তু আমি বাকী সাধাৰণ মানুহ, সাধাৰণ কেণ্ডিডেট, সাধাৰণ ল'ৰা-ছোৱালী যিবিলাক আছে সিহঁতে নাপাওঁ। আমি এটা কথাই গম পাওঁ, আগৰ আগৰ যিটো পৰ্যায়ত আছিল সেইটো পৰ্যায়ত দেখি এতিয়া আমি ক'ব পাৰোঁ যে এইটো হ্ৰস্ব আৰু নিকা কেতিয়াও হ'ব নোৱাৰি। কাৰণ ইয়াতেও বহুতো দালাল সোমাই আছে, যিহেতু দালালবিলাক টকা 20,000 কৈ টকা লৈ CM ত্ৰিপুলে 2.0 যিটো পৰ্যায়ত আছে, লোনৰ আছে, এইটো পাছ কৰাই দিয়ে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।